BPA জিন্দাবাদ 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 BPA জিন্দাবাদ 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 কামৰূপ জিলা বিপিএফ দলৰ আজিৰ এই সভাত উপস্থিত আৰু আজিৰ এই মিটিংখন দায়িত্ব লৈ পেলাই চলাই লৈ যোৱা কামৰূপ জিলাৰ বিপিএফ দলৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ডাঙৰীয়া আৰু আপোনালোকৰ এই অঞ্চলৰে আমাৰ প্ৰাক্তন EM আগৰে EM শুক্লাই চাপা সমষ্টিৰ আৰু আগন্তুক যিটো 2025ত যিটো নিৰ্বাচন হ'ব PTCৰ ইয়াৰ আপোনালোকৰে প্ৰাৰ্থী কেণ্ডিডেট গণেশ কছাৰীয়ে প্ৰাৰ্থী হ'ব কেণ্ডিডেট হ'ব আমাৰ বিপিএফ দলৰ পৰা শুক্লাই চাইফমত আমি ডিক্লেয়াৰ কৰি দিলোঁ বেলেগ কোনো নাপায় গণেশ কছাৰীয়ে আমাৰ বিপিএফ দলৰ কেণ্ডিডেট হ'ব শুক্লাই চাইফমত 25ত চিধা কথা আৰু আমাৰ ইয়াত উপস্থিত আছে বিপিএফ দলৰে ছেক্ৰেটাৰী বৰমা সমষ্টিৰ আমাৰ প্ৰাক্তন MLA প্ৰাক্তন নহয় আচলতে সি তাৰমানে যোৱাবাৰ আমি তাক টিকেট দিয়া নাই 3বাৰ টিকেট দিছে 3বাৰো জিকিছে কিন্তু যোৱা 2021ত আমি মনেশ্বৰ ব্ৰহ্মক বৰমাত বিপিএফ দলৰ পৰা টিকেট দিয়া নাছিলে প্ৰবীণ বৰক দিছিলে সেই মুঠতে আচলতে সি খেলি পেলাই হাৰা কেণ্ডিডেট নহয় জিকা কেণ্ডিডেট আগত টিকেট পাইছিল আগত 3বাৰো সি জিকিছিল 15 বছৰ MLA মনেশ্বৰ ব্ৰহ্ম আমাৰ যিটো পাৰ্টি ছেক্ৰেটাৰী এতিয়া আৰু আমাৰ মাৰাণ্ডী ডাঙৰীয়া আছে গোসাইগাঁৱৰ হৈ আদিবাসী চেলৰ প্ৰেচিডেণ্টটো আৰু উপস্থিত আছে আমাৰ ৰিটায়াৰ্ড টিচাৰসকল আছে ইয়াত প্ৰিন্সিপাল টিচাৰ এই অঞ্চলৰে গাৰ্জেনসকল আছে আৰু কামৰূপ জিলা ওমেন BPFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বাইদেউহঁতে আছে আপোনালোকে নিশ্চয় চিনি পায় আৰু ইয়াত কামৰূপ জিলাৰ বিভিন্ন ব্লকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে ওমেন্সৰ আছে ইউথৰ আছে DSUৰ আছে আৰু সকলো আমাৰ সন্মানীয় কৰ্মীসকল তো আপোনালোকে শুনিছে আমাৰ বিপিএফ দল হিচাপে আমি এইবাৰ জিলা পৰ্যায়ত আমি মিটিং কৰি আছোঁ প্ৰথমত আমি ওদালগুৰি কৰিছোঁ ইয়াৰ পিছত ভেৰগাঁৱত কৰিছোঁ আৰু ইয়াৰ পিছত পৰ্বতজৰাত কৰিছোঁ আৰু পিছত আমি গোসাইগাঁৱতো কৰিছোঁ আজি কামৰূপ জিলা হিচাপে আৰু আমি ইয়াৰ পিছত নেক্সটত মচলপুৰ বাক্সা হিচাপে মচলপুৰ জিলা হিচাপে আমি 3টা মানত তাতে বৰমাত মিটিং কৰিবলৈ গৈ আছোঁ তো এতিয়া আমি প্ৰথমতে আমি এই 2023 চনত 26 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰটো আকৌ গহপুৰলৈকে বঢ়াই দিয়া হ'ব বুলি এনাউন্সমেণ্ট দিছে এনাউন্সমেণ্ট এইটো নটিফিকেশ্যন হোৱা নাই জাষ্ট এনাউন্স কৰিছে তথাপিও আমি বিপিএফ দলৰ পৰা আমি আদৰণি জনাইছোঁ যদি BTCয়ে গহপুৰলৈকে যদি আমি পায় আমাৰ কাৰণে খুব ভাল কথা আমি আদৰণি জনাইছোঁ বিপিএফ দলৰ হৈ পেলাই বিপিএফ দলৰ হৈ পেলাই আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 26 জানুৱাৰীত যিটো এনাউন্সমেণ্ট দিছে আমি ৱেলকাম জনাইছোঁ বিপিএফ দলৰ পৰা আমাৰ ক'ব লগা একো নাই কিন্তু আমি সেইটোৱে কৈছোঁ ইয়াৰ লগত
যে যাহাতে সেইটো মিচিং কাউন্সিল বা ৰাভা কাউন্সিল বা তিৱা কাউন্সিল নিচিনা ইয়াত একটা এনেকুৱা যাতে নহয় কণ্টিগুৱাছ একেলগে কনচেপ্টটো BTC কনচেপ্টটো যেনেকৈ আছে এনেকুৱা কণ্টিগুৱাছ হ'ব লাগিব সেইটো বাদ দি পেলাই সেইটো গাঁৱটো এনেকুৱা নহয় আমি জাষ্ট এইটোকে দলৰ হৈ পেলাই আমি আহ্বান জনাইছোঁ যে যিটো গহপুৰলৈকে যিটো BTC হ'ব নটিফিকেশ্যন দিয়া নাই এতিয়ালৈকে জাষ্ট এনাউন্স কৰিছে যে হ'ব বুলি এনাউন্স কৰিছে কেতিয়া হয় আমি নাজানো মুঠতে গহপুৰলৈকে বঢ়াই দিয়া হ'ব বুলি এনাউন্সমেণ্ট দিছে সেইটোকে আমি ৱেলকাম কৰিছোঁ আমাৰ ক'ব লগা একো নাই সেইটো আৰু আমি সেইদিনা CWC মিটিঙত আমাৰ এটা ভাল ডিচিশ্যন আহিল এইটো হ'ল 2024 চনত যিটো MP নিৰ্বাচন হ'ব অসমত ইয়াত আমি BPF হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব BPF হিচাপে আমি খেলিব এটাটো হ'ব ৰিডেলিমিটেশ্যন হ'বলৈ গৈ আছে আপোনালোকে চবেই শুনিছে এটাটো হ'ব আমাৰ ওদালগুৰি একটা লোকসভা হ'ব আৰু কোকৰাঝাৰ একটা লোকসভা হ'ব তো দুটা লোকসভা আমি পাবলৈ গৈ আছে সেইকাৰণে আমি 2024 BPF দলে কোনো দলৰ লগত এলায়েন্স নোহোৱাকৈ মানে কি কয় এলায়েন্স নকৰাকৈ আমি BPFে নিজাববীয়াকৈ MP খেলিব দুটা এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ আপোনালোকৰ সেইটো সমষ্টি হ'ব গড়েশ্বৰ ব্লক গড়েশ্বৰ সমষ্টি আগত হয়তো কিছুমান হয়তো তামোলপুৰ বা গড়েশ্বৰ এনেকুৱা আছিল এইবাৰ নতুন সমষ্টি আপোনালোকে পাবলৈ সক্ষম হ'ব গড়েশ্বৰ সমষ্টিহে পৰিব এইটো এতিয়া না গড়েশ্বৰ ব্লকৰ এটা ব্লক এটা সমষ্টি তাৰমানে বিধানসভা সমষ্টি MLA আগত আপোনালোকে ক'ত দিছিল তামোলপুৰ না কিছুমান তামোলপুৰ কিছুমান ৰঙিয়া হয়তো এতিয়া তামোলপুৰতো যাব নালাগে ৰঙিয়াতো যাব নালাগে এতিয়া নিজাববীয়া আমাৰ BTCৰ এটা সমষ্টি হ'ব গড়েশ্বৰ কনষ্টিটুৱেঞ্চি বিধানসভা সমষ্টি জানে নিজাববীয়াকৈ আমি পাব এতিয়া আপোনালোকৰ ওদালগুৰি লোকসভাত পৰিব সেই গড়েশ্বৰটো তামোলপুৰ গড়েশ্বৰ মচলপুৰ ভেৰগাঁও টংলা মাছবাট ওদালগুৰি 7টা বিধানসভা সমষ্টি লৈ পেলাই আপোনালোকে একটা ওদালগুৰি লোকসভা MP এজন পাবলৈ গৈ আছে আপোনালোকে এইবাৰ কোকৰাঝাৰ নহয় কোকৰাঝাৰো একটা পাব মঙ্গলদৈও একটা পাব মঙ্গলদৈ নহয় ওদালগুৰিটো আৰু বেছি ভাল জিকিবলৈ এইবাৰ প্ৰথম BPFে সেইটো যাত্ৰা কৰিব ওদালগুৰি লোকসভা সমষ্টিটো কোনো কংগ্ৰেছৰ নিজিকে BJPও নিজিকে কোনো UPPও নিজিকে ইয়াত BPFে জিকিব ওদালগুৰি লোকসভা ওদালগুৰি MPটো BPFে জিকিব আপোনালোকে চাওক এনে আমি পাই মচলপুৰ সমষ্টি পুৰা চলিত আমাৰ তামোলপুৰ পুৰা গড়েশ্বৰ ভেৰগাঁও সমষ্টি পাব এতিয়া থানেৰি নাথাকিব এতিয়া থানেৰি আগত আছিলে এতিয়া ভেৰগাঁও সমষ্টি হ'ব আগত খালাইগাঁও আছিল এতিয়া খালাইগাঁও নহ'ব আমাৰতো টংলা হ'ব টংলা ভেৰগাঁও ওদালগুৰি আৰু মাছবাট গড়েশ্বৰ তামোলপুৰ মচলপুৰ বাছ 7টা বিধানসভালৈ আপোনালোকে এতিয়া একজন MP আমি জিকিমতো না আমি জিকিম BPFে জিকিব ওদালগুৰি লোকসভাত আৰু কোনো দলৰ লগত আমি মিত্ৰতা নকৰিম জানে কোনো দলৰ লগত আমাৰ মিত্ৰতা নাই আজিও নাই পিছতো নাথাকিব আমি অকলে আৰামছে BTC হওক লোকসভা হওক MLA হওক এইবাৰ দেখাই দিম আমি আৰামত জিকিব কোনো প্ৰব্লেম নাই হয় আগত আমাৰ আপোনালোকে জানে আমি কি অৱস্থাত
থাকিব লগা হৈছে আমাৰ BPF কৰ্মীসকলে বা BPF ৱাৰ্কাৰসকলে বা BPF ছাপৰ্টাৰসকলে যেনেকুৱা অৱস্থা কৰিছিল সেইটো কাৰণেহে আমি হাৰিছোঁ, নহ'লেতো আমি জিকিলে হয়। সেইবিলাকতো পোৱা নাযায়। এতিয়া ক'লে আকৌ উল্টা পাল্টা কৰি দিব, হয় না নহয়? চবে বুজি পাইছে এইটো কথা, চবে বুজি পাইছে। মুঠতে আমি এইবাৰ ওদালগুৰি নতুন লোকসভা সমষ্টি পাবলৈ গৈ আছোঁ। আমিয়ে যাত্ৰা কৰিব। ইয়াত কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো UPF, কোনো CPM কোনোবা পাত্তা নাপায়। ইয়াত BPFহে পাত্তা পাব ইয়াত। এতিয়া কাৰ্যসূচী লৈ পেলাই কনফাৰেন্স বা ডেলিগেট ছেশ্যন হ'ব। ডেলিগেট ছেশ্যন হ'ব। ইয়াতে আমাৰ গোটেই আগন্তুক 2024 নিৰ্বাচনক কেনেকৈ আমাৰ কেণ্ডিডেটটো জিকাব পাৰে ইয়াৰ ৰণকৌশল বা ইয়াৰ আলোচনাত আমাৰ সেই 1 তাৰিখত হ'ব। আৰু 1 তাৰিখত যিটো ডিচিশ্যন হ'ব সেইমতেই আমি কাম কৰিব লাগিব। আমি হোৱাম, আপোনালোকে ভাবিব নালাগে যে বহুত বছৰ হ'ল আগ্ৰাম্বা মহিলাৰীক আমি পাবলৈ পোৱা নাই, কোনো টিভিটো দেখা নাই বা বাতৰিটো পোৱা নাই। মই আছোঁ, চুপচাপ আছোঁ, চাই আছোঁ। এতিয়া সময় হৈছে আমি ৰাইজৰ মাজত যাম, প্ৰত্যেক ব্লকত আমি যাম, প্ৰাইমাৰীলৈকেও যাম। আপোনালোকে আকৌ লগ পাব, আমি ভালকৈ আলোচনা কৰিম। মুঠতে আমি BPF হিচাপে তামোলপুৰক খুব ভাল, মই আজি যিটো দেখিবলৈ পাইছোঁ আপোনালোকৰ মনোবলটো চব আগৰ নিচিনাই আছে বুলি আমি যিটো অনুভৱ কৰিছোঁ। ঠিক আছে, আমি এইবাৰ চৰকাৰত নাই, আমি মানি লৈছোঁ বা আমি পাৰা নাই, কিন্তু আচলতে আমিয়ে বেছি পাইছিলোঁ। কথাটো বেলেগ বেলেগ, সেইবিলাক আকৌ আমি ৰিপিট কৰিব নাযাম। তো আমাৰ 1 তাৰিখত আমাৰ কনভেনশ্যন হ'ব। এই স্পেচিয়েল কনভেনশ্যনত একদিনীয়া যিটো কাৰ্যসূচী, ইয়াত দলৰ বহুত কথা আলোচনা হ'ব। আৰু ডিষ্ট্ৰিক্ট হওক, ব্লক হওক, প্ৰাইমাৰী হওক, আপোনালোকে অতি সোনকালে, যিহেতু বহুত মানুহে UPFত গৈছে, বহুত মানুহে BJPত গ'ল, সেইবিলাক খালী জেগাবিলাক ঠিক ঠাক কৰি লওক, ফিল আপ কৰি ল'ব লাগিব আপোনালোকে সোনকালে। প্ৰাইমাৰী হওক বা ব্লকে হওক বা ডিষ্ট্ৰিক্টেই হওক, সোনকালে কৰি লওক, যাতে আমি যেতিয়া ব্লক ৱাইজত যেতিয়া মই সোমাম সেই সময়ত যাতে আপোনালোকৰ বডি কমিটিটো ফুল ফ্লেজত মই যাতে পাবলৈ সক্ষম হয়। মই অতি সোনকালে ব্লক সোমাব। 40টা সমষ্টি আছে, 40টা মই মিটিং কৰিম। তো আমাৰ কৰ্মীসকলে নিশ্চয় ৰাতিপুৱাৰ পৰা আছে, হয়তো ভোক লাগিব পাৰে, যে ধৰক মই আৰু দীঘলীয়া নকৰিম, যিহেতু আকৌ আমি লগ পামেই। বেলেগ কথা একো নাই, আমি BPFে মৰি যোৱা নাই, চৰকাৰ নাই বুলি দুৰ্বল হোৱা নাই। BPFে বহুত ষ্ট্ৰং, আগতকৈ আৰু বেছি মজবুতহে হৈ আছে। কোনো নাৰ্ভাছ হ'ব লগা একো নাই। আমি চব সেই BTCৰে মানুহ, আমি একেলগে থাকি আমি BTCটো আমি বচাব লাগিব। BTC আজি শেষ হ'বলৈ গৈ আছে। BTCৰ ৰক্ষাৰ স্বাৰ্থত আমি একগোট হ'ব লাগিব, যিমান জাতি জনগোষ্ঠী আছে। BTC বাচাও, BTC যদি বাচাব লাগিব, তেতিয়াহ'লে আমি আমাৰ মাজত একতা, আমাৰ মাজত এই কি বুলি কয় শান্তি, সেইটো আমি বজাই ৰাখি পেলাই যদি কাম কৰিব পাৰে, তেতিয়া নিশ্চয় আমি BTCটো বাচাব পাৰিব। যিমান জাতি জনগোষ্ঠী আছে চবে আপোনালোকে আগুৱাই আহক আমাৰ লগত, সেইটোকে মই আহ্বান কৰিছোঁ। আৰু নেক্সট আমি আকৌ লগ পাম 2024। কিন্তু স্পষ্ট কথা, আপোনালোকে ওদালগুৰি হিচাপে একজন MP পাবলৈ সক্ষম হৈছে নতুনকৈ, আৰু কোকৰাঝাৰত একটা। BPF হিচাপে আমি যাত্ৰা কৰিম 2024, 2জন MP লৈ পেলাই দেই, 2জন MP। তো ঠিক আছে, ধন্যবাদ থাকিল BPF দলৰ আমাৰ কৰ্মীসকললৈ। আপোনালোকে যে আজি ইমান সুন্দৰকৈ
এই সভাত আহি পেলাই উপস্থিত হৈ আমাক সহায় কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। থেংক ইউ ভেৰি মাছ।